কথাবোৰ ভাবি চাব হ'ল মামা অকল আবেগেৰে নহয় যুক্তিৰে ভাবি চাব হ'ল এজন ভাল আমাৰ নতুন চামক এজন ভাল অসমীয়া হ'বলৈ উৎসাহ দিয়ক সুযোগ দিয়ক এইটো বৰ ধুনীয়া ডাইলগ লাষ্টত আছে চিনেমাখনত চ' কিন্তু সেই আবেগটোৱে মোক ক্ৰিয়া কৰে আচলতে ভিন্ন ৰূপটো খেদি ফুৰে বৰ খেদি ফুৰে ভিন্ন ৰূপটো কেতিয়াবা ৰূপ সলাবলগীয়া হয় চিনেমাতে সলাইছোঁ আৰু ৰিয়েলিটিটো সলাবই লাগিব চিনেমাত বিভিন্ন ৰূপ লৈ থাকোঁ যে বেলেগ বেলেগ চিনেমাত চ' ৰিয়েলিটিটো কেতিয়াবা আহি যায় আৰু মই এটা বেমাৰ আছে বুলি কওঁ বাইপলাৰ ডিজিজ সেইটো ক্ৰিয়েটিভ মানুহৰ সাধাৰণতে থাকে ইটছ লাইক স্প্লিট আৰু কেতিয়াবা ব্ৰেইনটো অলপ উল্টা মাৰি দিয়ে স্প্লিট হৈ যায় মানুহটো চ' তেতিয়া কি হয় তেতিয়া সেই মানুহটোৰ পৰা ওলাই যায় অলপ বেলেগ মানুহ এটা হয় আকৌ ঘূৰি আহে ইটছ কল্ড বাইপলাৰ ডিজিজ সেইখিনি সেই মানুহটোলৈ যেতিয়া ঘূৰি নহাৰ আগৰ পৰ্যায়খিনিত কি হয় তাৰমানে তেতিয়া বহুত গণ্ডগোল হয় তেতিয়া নিজৰ ক্ষতি হয় লোকৰ ক্ষতি হয় আৰু সেইটো কোনো দৰৱ নাই সেইটো নিজে কণ্ট্ৰল কৰিবলগীয়া হয় আৰু সেইটো খুব বেছি অভাৰ ষ্ট্ৰেছ হ'লে অভাৰৱৰ্ক খুব বেছি কাম কৰিলে হয় মানুহৰ সাধাৰণতে চ' যিমান পাৰোঁ সেইটো কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰোঁ মাজে মাজে ওলাই যায় খালি আৰু সেইটোৱে কথা এই কিন্তু কামৰ এতিয়াতো খুব হেৰি পৰি প্ৰেছাৰ পৰি আছে পূৰা দি আছে একদম একদম সেই পৰিস্থিতিটো আহি যোৱাৰ খুব চান্স থাকে নাই যিমান পাৰোঁ কণ্ট্ৰল কৰি আছোঁ একো নাই এতিয়া মেইন কথা হ'ল চিনেমাখন প্ৰমোশ্যনটো কৰি আছোঁ ধুনীয়াকৈ গান ৰিলিজ হ'ল চিনেমা ৰিলিজ হ'ব 10 তাৰিখৰ পিছত আকৌ আণ্ডাৰৱৰ্ল্ডৰ কাম ধৰিম মাজতে খালি মই ব্ৰেক এটা পাম মই আমেৰিকা যাম 20 তাৰিখে 21 তাৰিখে যাম প্ৰায় 15 দিনৰ কাৰণে কিবা বিশেষ কাম তাত এটা নামঘৰ এটা আৰু এটা সত্ৰীয়া সংস্কৃতিৰ ৰিচাৰ্চ চেণ্টাৰ এটা খুলিছে নিউ জাৰ্চিত চ' অসমৰ পৰা মই যাম ইফালে পীতাম্বৰদেৱ গোস্বামী যাব সত্ৰাধিকাৰ আৰু এটা ভাওনা গ্ৰুপ যাব বোধহয় ভাওনা কৰিব তাত ৰঞ্জিত গগৈৰ ডান্স গ্ৰুপটো যাব চ' ডাঙৰ টীম এটা গৈ আছে ইয়াৰ পৰা মই খালি কেইদিনমান আগত যাম মই 21 তাৰিখে যাম মোৰ আকৌ এডভেঞ্চাৰ প্লেন কিছুমান থাকে এইবাৰো চাগে থাকিব এইবাৰ থাকিব দুজন মানে মোক জইন কৰিব তাত আহি ৱাশ্বিংটনত তাৰপৰা আমি গাড়ী লৈ ওলাই যাম আমি কিছুমান অদ্ভুত জেগা কিছুমানত যাম স্মকি মাউণ্টেইনবিলাক মেইনছ বুলি এটা জেগা আছে ধুনীয়া তাত যাম চ' সেই এডভেঞ্চাৰৰ মাজেৰে আহি ঘূৰি আহি আকৌ নিজৰ চিট অপেনিংটো কৰি ধুতি চুটি পিন্ধি বৰগীত দুটামান গাই পেলাই ঘূৰি আহিম কিন্তু এইটো কথা ভাল লাগিছে মোৰ যে নিউ জাৰ্চিত এটা নামঘৰ এটা প্ৰতিষ্ঠা হৈছে আৰু সেইটো অকল অসমীয়া মানুহ বুলি নহয় নৰ্থ ইষ্টৰ যিমান মানুহ আছে তাত নিউ জাৰ্চিত তালৈকে বেছি আছে গোটেই মানুহখিনিয়ে লগ লাগি পেলাই একেলগে কৰিছে চ' এইটো এটা সুখবৰ আমাৰ কাৰণে আৰু শংকৰদেৱ ৰিচাৰ্চ চেণ্টাৰ এটা পাতিছে নেকি তাত চ' সেইটোৱে মেইন বিশেষত্ব সেইটোৱে আৰু গোটেই জাৰ্ণিটো এবাৰ চ' যাওঁ ঘূৰি আহোঁ ঘূৰি আহি আকৌ আণ্ডাৰৱৰ্ল্ডত জঁপিয়াই দিম আকৌ মাফিয়া হৈ যাম তাত দম নিশ্চিতভাৱে জুবিন গাৰ্গৰ সন্দৰ্ভত যিকেইটা শব্দ আমি প্ৰয়োগ কৰিছিলোঁ ইতিমধ্যে জুবিন গাৰ্গে নিজেই সেইকেইটা স্বীকাৰ কৰিছে সেইকাৰণে জুবিন গাৰ্গ আমি আশা কৰিম জুবিন গাৰ্গৰ সেই বিশৃংখল জুবিন গাৰ্গ কমকৈ হওক এই ধৰণে আজি যি ধৰণে আমাৰ লগত আছে শান্ত সমাহিত জুবিন গাৰ্গ গহীন জুবিন গাৰ্গ আমি বেছিকৈ আশা কৰিম এনেধৰণে সদায় জুবিন গাৰ্গ থাকক তেতিয়া জুবিন গাৰ্গৰ আচলতে সৃষ্টিৰ পিছত সৃষ্টি হয় বুলি ক'ব লাগিব আমি আশা কৰিম সদায় আশা কৰিব প্ৰতিজন অসমীয়াই আশা কৰিব কাৰণ জুবিন গাৰ্গক সকলোৱে ভালেই পায় আৰু সেই বিশৃংখল জুবিন গাৰ্গ যাতে খুব কমকৈ হয় একেবাৰে নাইকিয়া হ'ব বুলি ক'ব নোৱাৰি সেইটোৱে আশা কৰিম আমি এই অনুষ্ঠানৰ পৰা বিদায় ল'ম শেষ পৰ্যায়ত পাইছোঁ কিন্তু জুবিন গাৰ্গে পুনৰ পিয়ৰ এটা সুন্দৰ গীতেৰে এই গোটেই সমগ্ৰ অনুষ্ঠানটো সামৰণি মাৰিব ধন্যবাদ অলপ ফাষ্ট হ'ব Bria, 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 bria. Bria, 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 bria. Bria, 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 bria. Bria, 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 bria. পাহৰে গাদিছে ঘূৰাই প্ৰেমৰ চিৰাখনি উৰুৱাই বাৰে বাৰে আইনা ধৰি যায় ফিটফাট লাগি আছে নেবানাই আজি প্ৰিয়া
প্ৰিয় হ'বলৈ আহিছো প্ৰিয়া প্ৰিয় 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 প্ৰিয়া 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 প্ৰিয় প্ৰিয়া 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 প্ৰিয়